নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্মাৰ্ট আছামত। আপোনালোকে কিজানি আজিকালি ফেচবুকত দেখে যে এডাল সাপ ফেচবুকৰ স্ক্ৰীনত এনেকৈ আহি থাকে, আৰু আপোনালোকে নিজৰ ফেচবুকতো দেখিছে চাগে আপোনাৰ কোনো বন্ধু বা বান্ধৱীয়ে এনেকুৱা ফটো দিয়া য'ত আপোনাৰ ফেচবুকৰ স্ক্ৰীনত এনেকুৱা এডাল সাপ আহি থাকে, আৰু তেওঁলোকে কয় যে তেওঁলোকৰ ফটোখনত কমেণ্ট কৰিলে #ৰান বুলি আৰু শ্বেয়াৰ কৰিলে আপোনালোকৰ ফেচবুকৰ স্ক্ৰীনতো এনেকুৱা সাপডাল আহিব। কিন্তু এইটো মিছা কথা। এইটো কৰা হয় এটা এণ্ড্ৰইড এপ্লিকেশ্যনৰ জৰিয়তে। কথাখিনি ভালদৰে বুজি চাবলৈ আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাব লাগিব, আৰু ভিডিঅ'টো আপোনালোকে যেন ফেচবুকত শ্বেয়াৰ কৰে। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটোত ক্লিক কৰিব এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' চাই থাকিবৰ বাবে, আৰু মই যাতে ইউটিউবত ভিডিঅ' দিলে আপোনালোকে পাই থাকে। আৰু এইটো একদম ফ্ৰী হয়। ব'লক আৰম্ভ কৰোঁ। আপুনি এই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰক স্ক্ৰীন স্নেক এপ। এনেকৈ চাৰ্চ কৰিলে আপোনালোকৰ সেই এপ্লিকেশ্যনটো আহি যাব। আৰু এই 2 নম্বৰ এপ্লিকেশ্যনটো হৈছে সেইটো এপ্লিকেশ্যন যিটোত আপোনাৰ ফেচবুকত, এইটো অকল ফেচবুকতে নহয়, আপোনাৰ গোটেই মোবাইলৰ স্ক্ৰীণখনতে সাপডাল আহে। এইটো মই আগতেই ইনষ্টল কৰি থৈছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। এতিয়া আপোনালোকক মই কেনেকৈ ইউজ কৰে সেইটো আপোনালোকক দেখাম। এতিয়া মই এইটো অ'পেন কৰিম। এতিয়া আপোনালোকে দেখিছে ইয়াতে শ্ব' স্নেক, ছেটিং, ইনফৰমেশ্যন, এই 3টা অপশ্যন আছে। আপোনালোকে প্ৰথমতে ছেটিঙত গৈ ইয়াতে আপোনাৰ অপশ্যন আছে যে হাইড স্নেক আইকন ইন ষ্টেটাছ বাৰ। এইটো ষ্টেটাছ বাৰত আপোনাৰ স্নেকৰ আইকন আহে, সেইটো আপুনি গুচাব বিচাৰিছে যদি এইটো টিক মাৰ্ক কৰি দিব পাৰে। আৰু যদি সাপৰ আপোনালোকে চাউণ্ডটো শুনিব বিচাৰে তেতিয়াহ'লে স্নেক চাউণ্ডটোত টিক মাৰ্ক কৰি দিলে সেইটো চাউণ্ডটো আহি যাব। আৰু আপোনালোকে সাপডাল কেতিয়া অহাটো বিচাৰে, ইমিডিয়েটলি মানে যেতিয়া আপোনালোকে শ্ব' স্নেকটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সাপডাল আহি যাব। আৰু যদি আপোনালোকে অলপ সময় পিছত কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 10 ছেকেণ্ড পিছত দিব পাৰে, নহ'লে 15 ছেকেণ্ড, আৰু যিমান ইচ্ছা সিমান দেৰিকৈ সাপডাল আনিব পাৰে। আৰু সাপডাল চাইজটো আপোনালোকে ডাঙৰ কৰিব পাৰে। এই অপশ্যনটোত আপোনালোকে দেখিছে ডাঙৰ হৈ গ'ল, এনেকৈ আপোনালোকে সাপডালো ডাঙৰ কৰিব পাৰে। এতিয়া আপোনালোকে যদি সাপটো আনিব বিচাৰে তেতিয়াহ'লে আপোনাৰ শ্ব' স্নেকত ক্লিক কৰিলে আপোনাৰ সাপডাল আহি যাব। এতিয়া মই শ্ব' স্নেকত ক্লিক কৰিম আৰু ফেচবুকটো অন কৰিম। এতিয়া আপোনালোকে সাপডাল অহা দেখিছে সাপডাল আহি গ'ল স্ক্ৰীনত। এতিয়া আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি আপোনাৰ ফেচবুকত দিব পাৰে। আৰু এই সাপডাল অকল ফেচবুকত নহয়, আপোনাৰ যিকোনো এপ্লিকেশ্যনতে আহিব, আপোনাৰ হোম স্ক্ৰীণতো আহিব, সকলোতে আহিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক ফেচবুকত। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব, আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে, আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।